নমস্কাৰ বন্ধুসকল মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আপোনালোকক জনাম অসমৰ 10 গৰাকী জনপ্ৰিয় ধুনীয়া মহিলা ইউটিউবাৰৰ বিষয়ে। আৰু 1 নম্বৰ স্থানত থকা অসমৰ সকলোতকৈ ধুনীয়া মহিলা ইউটিউবাৰ গৰাকীনো কোন হয় এই বিষয়েও আজি আপোনালোকক আমি এই ভিডিঅ'টোৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। আৰু এই লিষ্টত অসমৰ কেইগৰাকীমান জনপ্ৰিয় মহময় অভিনেত্ৰীও সোমাই পৰিছে। গতিকে বলক জানো আহক কোন কেইগৰাকী কিমান স্থানত আছে। গতিকে বলক দেৰি নকৰি আজি আমি এই বিশেষ ভিডিঅ'টো আৰু বিশেষভাৱে আৰম্ভ কৰোঁ। 10 নম্বৰ স্থানত থকা ইউটিউবাৰ গৰাকী হৈছে মধুস্মিতা শৰ্মা। আৰু 9 নম্বৰ স্থানত থকা ইউটিউবাৰ গৰাকী হৈছে ধনশ্ৰী বৈশ্য। আৰু 8 নম্বৰ স্থানত থকা জনপ্ৰিয় ইউটিউবাৰ গৰাকী হৈছে বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাইলুং ৰূপে খ্যাত চুমকি কছাৰী। আৰু 7 নম্বৰ স্থানত থকা ইউটিউবাৰ গৰাকী হৈছে ত্ৰিবেণী। আৰু 6 নম্বৰ স্থানত থকা ইউটিউবাৰ গৰাকী হৈছে জনপ্ৰিয় মহময় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ। আৰু 5 নম্বৰ স্থানত থকা ইউটিউবাৰ গৰাকী হৈছে আইমি বৰুৱা। আৰু 4 নম্বৰ স্থানত থকা ইউটিউবাৰ গৰাকী হৈছে সুৰভি দাস। 3 নম্বৰ স্থানত থকা ইউটিউবাৰ গৰাকী হৈছে সুকন্যা বৰুৱা। আৰু 2 নম্বৰ স্থানত থকা অসমৰ সকলোতকৈ ধুনীয়া ইউটিউবাৰ গৰাকী হৈছে পাখি ৰাজবংশী। আৰু 1 নম্বৰ স্থানত থকা সকলোতকৈ ধুনীয়া আৰু জনপ্ৰিয় ইউটিউবাৰ গৰাকী হৈছে অসমৰ মহময় জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। তোমালোকে বাৰু এই কেইগৰাকী ইউটিউবাৰৰ ভিতৰত কোন কেইগৰাকীৰ ভিডিঅ'সমূহ বেছিকৈ চাই ভাল পোৱা তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবাচোন। আৰু লগতে এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ পাই থাকিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিবা। ধন্যবাদ।